Hello everyone, welcome to my channel Technical Xahay. যেহেতু বন্ধুসকল ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাইছিলোঁ যে কেনেকৈ আপোনালোকে PLI ৱেবছাইটত গৈ আপোনালোকৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড জেনেৰেট কৰিব পাৰে। আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই তেনেহলে ওপৰত মোৰ লিংকটো দি দিছো, আপোনালোকে লিংকত ক্লিক কৰি আপোনালোকে সেই ভিডিঅ'টো চাব পাৰে। এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে কেনেকৈ আপুনি সেই ইউজাৰ আইডি আৰু পাছৱৰ্ডৰ জৰিয়তে পোষ্টেল সাইটত লগইন হৈ আপুনি অনলাইনৰ জৰিয়তে আপোনাৰ যি PLI প্ৰিমিয়াম তাক আপোনালোকে পে কৰিব পাৰিব। তেনেহলে আহক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া আপোনালোকে সকলোতকৈ ওপৰত প্ৰথমতে দেখিছে কাস্টমাৰ আইডি, যেটো নেকি আপোনালোকে মেইলত লাভ কৰিছিল। ইউজাৰ আইডি আপোনালোকে হেতুকে আপুনি যেনেকৈ আছে তেনেকৈ আপুনি ইয়াত টাইপ কৰিব। যেনেকৈ এতিয়া মই ইয়াত টাইপ কৰিছো। তাৰ পিছত আপোনালোকৰ যেটো পাছৱৰ্ড তাত আপোনালোকক প্ৰভাইড কৰিছিলে পোষ্টেল ডিপাৰ্টমেণ্টে, সেই পাছৱৰ্ডটো আপোনালোকে ইয়াত এন্টাৰ কৰিব লাগিব। আৰু তাৰ পিছত যেতিয়া আপুনি পেজটোত লগইন হৈ যাব পাৰিব, তাৰ পিছতে আপুনি আপোনাৰ ইচ্ছা অনুযায়ী পাছৱৰ্ডটো চেঞ্জ কৰিব পাৰিব। 1 2 4 তাৰ পিছত পাছৱৰ্ডটো টাইপ কৰাৰ পিছত আপোনালোকৰ তলত চাওক যেটো কেপচা কোড দেখিবলৈ পাইছে, সেই কেপচা কোডটো যেনেকৈ আছে বা স্মল লেটাৰ আছে নে কেপিটেল লেটাৰ আছে আপুনি ভালকৈ চাই ল'ব আৰু তাক শুদ্ধকৈ আপোনালোকে তলৰ বক্সটোত টাইপ কৰিব H47NR। তাৰ পিছত আপোনালোকে তলত যেটো ৰেড বটন দেখিবলৈ পাইছে লগইন, তাত আপোনালোকে সিম্পলি ক্লিক কৰিব। লগইন বটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত পোষ্টেলৰ যি অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটত আপুনি লগইন হৈ যাব পাৰিব আৰু আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস দেখিবলৈ পাব। এতিয়া আপোনালোকে কি কৰিব, ইয়াক লাহেকৈ আপোনালোকে অলপ জুম কৰি ল'ব। জুম কৰি লোৱাৰ পিছত আপোনালোকে এতিয়া চাওক ওপৰত আপোনাৰ যেটো নাম থাকে, নামৰ এগেইনষ্টত সাইন আউট বটন দেখিবলৈ পাব। আপুনি ইয়াত ক্লিক কৰি এই পেজটোৰ পৰা আপুনি সাইন আউট হ'ব পাৰিব। এতিয়া যদি আপোনালোকে ইয়াৰ পৰা অনলাইন পেমেন্ট কৰিব বিচাৰে তেনেহলে কি কৰিব, কাষত যোনটো হোম বটন দেখিছে তাৰ কাষতে চাওক মাই প্ৰফাইল, মাই পলিচিছ আৰু 3 নম্বৰত দেখিছে পেমেন্ট অপচন, তাত আপোনালোকে সিম্পলি ক্লিক কৰিব। পেমেন্ট অপচনত ক্লিক কৰাৰ পিছত 1 নম্বৰ যেটো অপচন আছে, মই আৰু অলপ জুম কৰি দিছো। 1 নম্বৰ যেটো অপচন আছে পে প্ৰিমিয়াম, তাত আপোনালোকে ক্লিক কৰিব। পে প্ৰিমিয়ামত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আন এটা পেজ খুলি ওলোৱা দেখিবলৈ পাব। বুজিটো নেটটো অলপ স্লো আছে, তাৰ কাৰণে ব্ৰাউজিং হতে অলপ টাইম লৈছে। তাৰ পিছত আপোনালোকৰ সন্মুখলৈ আহিব এনেকুৱা এটা পেজ, আপোনালোকক মই অলপ জুম কৰি দেখাইছো। তাৰ পিছত আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ যেটো পলিচিৰ নাম্বাৰ, সেই পলিচিৰ নাম্বাৰটো দেখিবলৈ পাব। একেবাৰে আপোনালোকে শেষত চাওক যেটো ৰেড কালাৰ যেটো বটন আছে পে প্ৰিমিয়াম, তাত আপোনালোকে পুনৰ ক্লিক কৰিব। পে প্ৰিমিয়াম বটনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আৰু এটা পেজ খোল খাই ওলাব। সেই পেজটোত আপোনালোকে দেখিবলৈ পাব আপোনাৰ যিখিনি পলিচিৰ ডিটেইলছ আছে, আপোনাৰ কিমান প্ৰিমিয়াম আছে। এতিয়া আপোনালোকে 1 নম্বৰতে চাওক পলিচিৰ নাম্বাৰটো দেখাইছে, আপোনাৰ কোনটো প্ৰডাক্ট আপুনি ইউজ কৰি আছে সেই প্ৰডাক্টৰ নামটো দেখিবলৈ পাব। আপুনি বৰ্তমান কেটা ইনষ্টলমেন্ট প্ৰিমিয়াম দিব বিচাৰিছে, আপুনি ইয়াত ক্লিক কৰি যদি আপুনি 2টা 4টা 5টা যেটাই আপুনি দিব বিচাৰিছে তাত আপুনি সিম্পলি ক্লিক কৰি আপুনি সেই প্ৰিমিয়ামটো দিব পাৰিব। এতিয়া যেহেতু মই এটাই প্ৰিমিয়াম দিম, মই বৰ্তমান আপোনালোকক এটাই দেখুৱাইছো। তাৰ পিছত আপোনালোকৰ কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকে ডিউজ আছে, আপুনি কিমান তাৰিখৰ পৰা কিমান তাৰিখৰ পেমেন্টটো দিব বিচাৰিছে তাত আপোনাৰ সেই ডেটটো ওলাব। দেখিছে মই 1/8/2020 পৰা 31/8/2020 মানে 1 মাহৰ মোৰ প্ৰিমিয়ামটো ইয়াত দেখুৱাইছে। আৰু আপোনালোকৰ কিমানখিনি GST লাগে, কিমানখিনি SGST, UTGST, মানে আপোনাৰ টোটেল কিমানখিনি প্ৰিমিয়াম হবে বা কিমানখিনি আপোনালোকে এতিয়ালৈকে পে কৰি আছে, তলত আপোনালোকে সেই প্ৰিমিয়ামৰ এমাউন্টটো দেখিবলৈ পাব। তাৰ পিছত আপোনালোকে কনফাৰ্ম পেমেন্ট কৰিব। তাক কনফাৰ্ম পেমেন্ট কৰাৰ পিছত আপোনালোকৰ আহিব আৰু এটা অপচন, আপোনালোকে তাক পুনৰ পে নাও অপচনত ক্লিক কৰিব। পে নাও অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত যেটো পেমেন্ট পেজ, হেতু পেমেন্ট পেজটো খুলি ওলাব। ইয়াত আপোনালোকে কেইবাটা অপচন দেখিবলৈ পাব। 1 নম্বৰতে আপোনালোকে দেখিছে কাৰ্ডছ, ক্ৰেডিট অবলিক ডেবিট। যদি আপোনালোকৰ হাতত বৰ্তমান এখন ক্ৰেডিট কাৰ্ড আছে তেনেহলে আপুনি ক্ৰেডিট কাৰ্ডখনৰ পৰা যি PLI প্ৰিমিয়াম তাক পে কৰিব পাৰিব, নতুবা আপোনাৰ হাতত যদি এখন ATM কাৰ্ড নতুবা ডেবিট কাৰ্ড আছে তেনেহলে সেই ডেবিট কাৰ্ডখনৰ জৰিয়তে আপুনি আপোনাৰ যি প্ৰিমিয়াম তাক পে কৰিব পাৰিব। তাৰোপৰি আপোনাৰ যদি বৰ্তমান সময়ত নেট বেংকিং উপলব্ধ আছে, আপুনি নেট বেংকিংৰ জৰিয়তে আপোনাৰ যি PLI প্ৰিমিয়াম তাক পে কৰিব পাৰিব। এতিয়া ডেবিট কাৰ্ডৰ জৰিয়তে কেনেকৈ পে কৰিম আপোনালোকক হেতু দেখুৱাই আছো। 1 নম্বৰতে আপুনি তো ক্লিক কৰিব। তাৰ পিছত আপোনাৰ ATM কাৰ্ডখন আপোনাৰ সন্মুখত উলিয়াই ল'ব। আপোনাৰ ATM কাৰ্ডখনৰ ওপৰত যেটো 12টা সংখ্যাৰ নম্বৰ থাকে তাক এটো ইয়াত এন্টাৰ কৰিব। তাৰ পিছত আপোনালোকৰ যেটো ভ্যালিডিটি ডেট থাকে কাৰ্ডখনৰ ওপৰত যেনেকৈ আছে তেনেকৈ আপোনালোকে ভ্যালিডিটি ডেটটো ইয়াত এন্টাৰ কৰিব। তাৰ পিছত এটো দেখিছে CVV নাম্বাৰ, CVV নাম্বাৰটো পাবৰ কাৰণে আপোনালোকে কাৰ্ডখন সিম্পলি লুটিয়াই দিব আৰু তাত ওপৰত আপোনালোকে যেটো সোৱাইপ বাৰ দেখিবলৈ পাব, তাৰ ঠিক তলতে 3টা সংখ্যাৰ এটা নম্বৰ দেখিবলৈ পাব আৰু নম্বৰটো পুনে পুনে আপোনালোকে CVV অপচনত তাক এন্টাৰ কৰিব। তাৰ পিছত যেটো কাৰ্ডখনৰ ওপৰত নেম থাকে নেমটো এন্টাৰ কৰি তাক প্ৰসিড কৰিব। এখন কেলেকে ফিল আপ কৰিব লাগে আপোনালোকক মই এতিয়া হেতু দেখাই দিছো।
এনেকৈ আপোনালোকে আপোনালোকৰ ডেবিট কাৰ্ডখনৰ যিখিনি ডিটেইলছ গোটেই ডিটেইলছখিনি ইয়াত মই দেখুওৱা ধৰণে ফিল আপ কৰিব আৰু ফ্ৰেণ্ডছ মই কিছুমান ডাটা ইয়াত প্ৰাইভেচিৰ কাৰণে হাইড কৰি দিবলগীয়া হৈছে আপোনালোকে কোনো চিন্তা কৰাৰ দৰকাৰ নাই মই যেনেদৰে আপোনালোকক দেখুৱাইছোঁ আপোনালোকে তেনেদৰে তাক ফিল আপ কৰি তলত যিটো প্ৰচিড অপশ্যন আছে তাত আপোনালোকে চিম্পলি প্ৰচিড অপশ্যনত ক্লিক কৰিব প্ৰচিড অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত দেখিছে প্ৰচেছিং ইয়ৰ পে'মেণ্ট তাৰপিছত আপোনালোকৰ সন্মুখত আন এটা পেজ খোল খোৱা দেখিবলৈ পাব এতিয়া দেখিছে এইটো হৈছে OTP পেজ ইয়াত আপোনাৰ যিটো আপোনাৰ বেংক একাউণ্টৰ লগত ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে সেই ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা 6টা সংখ্যাৰ OTP যাব দেখিছে ওপৰত মোৰ এটা মেছেজ আহিছে আৰু আপোনালোকে এইটো চিম্পলি স্ৱাইপ কৰি আপোনালোকৰ যিটো OTP আপোনালোকে সেই OTPটো আপোনালোকে ইয়াত যেনেকৈ আছে তেনেকৈ ইয়াত এণ্টাৰ কৰিব আৰু তাক মেক পে'মেণ্ট অপশ্যনত ক্লিক কৰি আপোনালোকে তাক পে'মেণ্ট কৰিব পে'মেণ্ট কৰাৰ লগে লগে আপোনাৰ যিটো অনলাইন আপোনাৰ যিখন ৰিচিপ্ট আছে সেই ৰিচিপ্টখন অট'মেটিকেলি আপোনাৰ তাত প্ৰভাইড কৰিব যিটো পোষ্টেলৰ অফিচিয়েল ছাইট আছে আৰু সেইখনক আপোনালোকে স্ক্ৰীনশ্বট মাৰি আপোনাৰ যি ফাইল মেনেজাৰ আছে বা আপোনাৰ ষ্ট'ৰেজ আছে তাত আপোনালোকে ছেভ কৰি ৰাখিব পাৰিব নতুবা আপোনালোকে যদি আকৌ এখন আপোনাৰ যদি মেমৰিত যদি আপুনি সাইটত চেক কৰিব বিচাৰে তেনেহ'লে তাক কেনেদৰে চেক কৰে আপোনালোকক মই সেইটো দেখুৱাইছোঁ তাৰ কাৰণে কি কৰিব আপোনালোকে পুনে পুনে আকৌ ইয়াৰ পৰা বেক হৈ যাব তাৰপিছত আপোনালোক এনেকৈ বেক হৈ আপোনাৰ যি হোম পেজ সেই হোম পেজলৈ এনেকৈ গুচি আহিব আৰু তাৰপিছত এতিয়া যদি আপুনি যি প্ৰিমিয়ামটো দিলে তাৰ যদি আপুনি ৰিচিপ্টখন পাব বিচাৰিছে তেনেহ'লে আপুনি কি কৰিব লাগিব ইয়াৰ পৰা আপোনালোকে চাওক 1 2 3 4 যিটো আপোনালোকৰ ইয়াত টুলছ এণ্ড ইউটিলিটিজ নামৰ যিটো অপশ্যন দেখিছে মই জুম কৰি দেখাইছোঁ টুলছ এণ্ড ইউটিলিটিজ যিটো অপশ্যন আপোনালোকে দেখা পাইছে তাত আপোনালোকে চিম্পলি ক্লিক কৰিব ইয়াত আপোনালোকে একদম শেষলৈ চাওক তলত যিটো পে'মেণ্ট হিষ্ট্ৰী বুলি আছে তাত আপোনালোকে পে'মেণ্ট হিষ্ট্ৰীত চিম্পলি ক্লিক কৰিব পে'মেণ্ট হিষ্ট্ৰীত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখলৈ আন এটা পেজ খোল খোৱা দেখিবলৈ পাব তাৰপিছত আপোনালোকৰ সন্মুখলৈ আহিব এনেকুৱা এটা পেজ এতিয়া আপোনালোকে যিটো ওপৰত সিলেক্ট অপশ্যন দেখিছে সেই সিলেক্ট অপশ্যনটোত চিম্পলি ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো পলিচিৰ নাম্বাৰ সেই নাম্বাৰটো দেখিবলৈ পাব তাত আপোনালোকে সিলেক্ট কৰি ইয়াত আপোনালোকে গেট পে'মেণ্ট হিষ্ট্ৰী যিটো ৰেড বাটন আছে তাত চিম্পলি ক্লিক কৰি দিব গেট পে'মেণ্ট হিষ্ট্ৰীত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখলৈ আহিব এনেকুৱা এটা পেজ ইয়াত আপোনালোকে আপোনালোকৰ যিবিলাক প্ৰিমিয়াম আপোনালোকে দিলে সেইবিলাকৰ যিবিলাক ৰিচিপ্ট আপোনালোকে সেই ৰিচিপ্ট নাম্বাৰবিলাক দেখিবলৈ পাব এতিয়া এক নম্বৰতে চাওক আপোনালোকে ৰিচিপ্ট নাম্বাৰ যিবিলাক NA লিখা আছে সেইবিলাক হৈছে নট এপ্লিকেবল আপোনালোকে সেইখনত ক্লিক নকৰিব যিবিলাক আপোনালোকৰ নম্বৰ আছে যেনেকৈ মোৰ এইটো ওপৰৰ নম্বৰটো দেখিছে 3464900056 এনেকৈ আপোনালোকৰ যিখনৰ ৰিচিপ্ট নাম্বাৰ থাকে আপোনালোকে সেইখনৰ এগেইনষ্টত যাব আৰু পুনে পুনে আপোনালোকে কাষত ডাউনলোড ৰিচিপ্ট অপশ্যনটো দেখিবলৈ পাব এখন যেনেকৈ দেখিছে মোৰ যোৱা মাহৰ 10/7/2020 পৰা 10/7/2020 তাৰিখে মোৰ ট্ৰানজেকশ্যন ডেট আছিলে আৰু তাৰপিছত মোৰ প্ৰিমিয়াম ডিউজ আছে আপোনাৰ 1/7/2020 পৰা 31/7/2020 মানে যোৱা মাহৰ মোৰ প্ৰিমিয়ামৰ যোনখন ৰিচিপ্ট সেইখন যদি এতিয়া মই ডাউনলোড কৰিব বিচাৰোঁ আপোনালোকে কি কৰিব কাষত যিটো ডাউনলোড ৰিচিপ্ট অপশ্যন দিছে তাত আপোনালোকে ক্লিক কৰিব মোৰ যেটো নেটটো অলপ স্লো আছে তাৰ কাৰণে ব্ৰাউজাৰতে সময় লাগিছে এতিয়া আপোনালোকে তলত চাওক আপোনালোকৰ দুটা অপশ্যন আহিব ডু ইউ ৱান্ট টু ডাউনলোড প্ৰিমিয়াম পে'মেণ্ট PDF আপোনালোকে তাক চিম্পলি ডাউনলোড যিটো ব্লু কালাৰ বাটন দেখিছে তাত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত আপোনাৰ যিখন পে'মেণ্ট ৰিচিপ্ট সেই ৰিচিপ্টখন অনলাইন ৰিচিপ্টখন আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব আৰু এইখন আপোনালোকে আপোনাৰ ষ্ট'ৰেজত ছেভ কৰিব পাৰে নহ'লে আপুনি আপোনাৰ ড্ৰাইভত যি গুগল ড্ৰাইভ আছে সেই গুগল ড্ৰাইভত আপোনালোকে ছেভ কৰি ইন ফিউচাৰ এজ এ ডকুমেণ্ট হিচাপে তাক ব্যৱহাৰ কৰিব পাৰে এনেকৈ আপোনালোকে আপোনালোকৰ যি অনলাইন পে'মেণ্ট তাক আপোনালোকে অনলাইনত পে' কৰি আপোনালোকৰ যিখন ৰিচিপ্ট সেই ৰিচিপ্টখন আপুনি অনলাইনৰ জৰিয়তে লাভ কৰিব পাৰে তাৰ বাহিৰে মই আপোনালোকক আৰু কিছুমান ইয়াত অপশ্যন দেখুৱাইছোঁ আপুনি যদি ইয়াত আকৌ মাই প্ৰফাইলত আহে মাই প্ৰফাইলত যদি আহে আপোনালোকে মাই প্ৰফাইলত দেখিবলৈ পাব মাই প্ৰফাইলটো খোল খোৱাৰ পিছত আপোনাৰ যিখিনি ডিটেইলছ আছিল আপোনাৰ যিখিনি অল ডিটেইলছ আপোনাৰ এমপ্লয়াৰ ডিটেইলছ হওক বা আপোনাৰ এড্ৰেছ বা এইবিলাক যেনেকুৱা ধৰণৰ আপোনাৰ যি ডিটেইলছ আছে সেই অফিচ এড্ৰেছ হওক আপুনি সেই গোটেই ডিটেইলছখিনি ইয়াত দেখিবলৈ পাব তাৰপিছত আপোনালোকে যদি ইয়াত মাই পলিচিছত ক্লিক কৰে আপোনাৰ কিমানখন পলিচি আছে বা আপুনি কিমানখন পলিচিৰ প্ৰিমিয়াম আপুনি কৰি আছে বা কিমান আপোনাৰ ডিউজ আছে আপুনি সেইখিনি ইয়াতে চেক কৰিব পাৰিব মোৰ নেটটো স্লো হোৱাৰ কাৰণে আপোনালোকক মই এইটো ভালকৈ দেখুৱাব পৰা নাই এতিয়া চাওক আপোনালোকে এইটো জুম কৰি দিয়াৰ পিছত মোৰ আপোনাৰ যিখন পলিচিৰ নাম্বাৰ সেইটো পলিচিৰ নাম্বাৰটো দেখিব তাত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনাৰ পলিচিখনৰ যিখিনি ডিটেইলছ আছে আপোনাৰ সেই গোটেই ডিটেইলছখিনি ইয়াত ওলাই পৰিব
দেখিবলৈ পাইছে আপোনালোকে আপোনাৰ যিখন পলিচি আছে সেই পলিচিখনৰ ডিটেইলছখিনি আপোনালোকৰ সন্মুখত খুলি ওলাই আহিছে আপুনি কিমানকৈ ইনষ্টলমেণ্ট প্ৰিমিয়াম আপোনাৰ আহি আছে আপোনাৰ পলিচি ষ্টেটাছ আপোনাৰ এক্টিভ আছে নে নাই সেইখন বৰ্তমান ষ্টপ হৈ আছে সেইটো দেখিবলৈ পাব বাকি ইনস্যুৰেড কাৰ নামত আছে পলিচিখন সেইটো দেখিবলৈ পাব বাকি আপোনাৰ নমিনি আপোনাৰ যি আইডি নাম্বাৰ আৰু আপোনাৰ নেক্সট প্ৰিমিয়াম ডেট যদি আপুনি চাব বিচাৰে তেনেহ'লে এইটো দেখা পাইছে নেক্সট প্ৰিমিয়াম ডেট মোৰ ইয়াত শ্ব' কৰা দেখিবলৈ পাইছে তাৰপিছত আপুনি এখন আপুনি এইটো কি প্ৰডাক্ট ইউজ কৰি আছে যদি আপুনি পলিচিখনৰ এগেইনষ্টত কিবা লোন লৈছে যদি আপোনাৰ সেই লোন এক্টিভ আছে তেনেহ'লে আপোনালোকে ইয়াত লোন ষ্টেটাছ দেখিবলৈ পাব যিহেতু মোৰ কোনো লোন নাই গতিকে এখন নট ভেলিড দেখাইছে আৰু নট এভেইল মানে যিহেতু এখন পলিচি খোলাৰ পিছত আপুনি যেতিয়া 3 বছৰ পুৰণা হয় 3 বছৰ পুৰণা হোৱাৰ পিছত আপোনাৰ সেই পলিচিখনৰ এগেইনষ্টত আপুনি লোন ল'ব পাৰে যিহেতু মই এতিয়ালৈকে 3 বছৰ সম্পূৰ্ণ হোৱা নাই গতিকে মই এইটো নট এভেইল দেখাইছে তাৰপিছত আপোনাৰ যিটো প্ৰিমিয়াম ফ্ৰিকুৱেঞ্চি আপোনালোকে দেখিবলৈ পাইছে আপোনাৰ কোনটো ফ্ৰিকুৱেঞ্চি যদি আপুনি ইয়াত গৈ ফ্ৰিকুৱেঞ্চিটো চেঞ্জ কৰিব বিচাৰে যদি আপোনাৰ মান্থলি আছে আপুনি যদি এইটো ইয়াৰলি বা আপুনি কোৱাৰ্টাৰলি কৰিব বিচাৰে আপুনি চিম্পলি এপ্লাই কৰি সেইটো কৰিব পাৰে বাকি আপোনাৰ টেক্স লৈ আপোনাৰ কিমানটো প্ৰিমিয়াম হয় আপোনাৰ এইটো দেখিবলৈ পাইছে কিমানটো প্ৰিমিয়াম মই দি আছো তাৰপিছত আপোনাৰ পেমেণ্ট মেথড যদি আপুনি ইয়াৰ পৰা চেক কৰিব বিচাৰে আপুনি পেমেণ্ট মেথডটো ইয়াৰ পৰা চেঞ্জ কৰিব পাৰে পিছত আপোনাৰ এজেণ্ট ডিটেইলছটো ওলাব বাকি আপোনাৰ নমিনি কাৰ নামত নমিনি আছে সেই নমিনি ডিটেইলছটো ইয়াত দেখিবলৈ পাব এনেকৈ আপুনি আপোনাৰ এই ইণ্টাৰফেচটোত গৈ মানে আপোনাৰ যি হোম পেজত গৈ আপোনাৰ যি পলিচিখনৰ গোটেই ডিটেইলছখিনি চেক কৰাৰ লগতে আপুনি যি সেই অনলাইন প্ৰিমিয়াম সেই ঘৰতে থাকি আপুনি অনলাইনৰ যোগেদি আপোনাৰ যি পলিচিখনৰ প্ৰিমিয়াম আছে তাক আপুনি সময়মতে তাক পৰিশোধ কৰিব পাৰিব আৰু আপুনি পে' কৰা প্ৰিমিয়ামটোৰ যিখন ৰিচিপ্ট সেই ৰিচিপ্টখনো অনলাইনতে ডাউনলোড কৰি আপোনাৰ ষ্ট'ৰেজত ছেভ কৰিব পাৰিব তাৰপিছত আপোনালোকে ওপৰত যিটো দেখিছে সাইন আউট অপশন তাত ক্লিক কৰি আপোনালোক সাইন আউট হ'ব পাৰিব তাৰপিছত আগতে এটা মই আপোনালোকক বস্তু দেখাইছো ইয়াত যেটো দেখিছে আপোনালোকে চেঞ্জ পাছৱৰ্ড আপোনালোকে ৱেবছাইটৰ পৰা যেটো আপোনালোকে পাছৱৰ্ড পাইছিল মানে মেইলত আপোনালোকে যেটো পাছৱৰ্ড লাভ কৰিছিল যদি সেই পাছৱৰ্ডটো আপোনালোকে চেঞ্জ কৰিব বিচাৰে সিম্পলি আপোনালোকে কি কৰিব কাস্টমাৰ আইডিটো ইয়াত টাইপ কৰিব তাৰপিছত আপোনাৰ যি ওল্ড পাছৱৰ্ড আপুনি ইমেইলত লাভ কৰিছিল সেই ওল্ড পাছৱৰ্ডটো ইয়াত এন্টাৰ কৰিব তাৰপিছত আপোনাৰ যি নিউ পাছৱৰ্ড আপুনি দিব বিচাৰিছে আপোনালোকে ইয়াত নিউ পাছৱৰ্ডটো টাইপ কৰিব আৰু পাছৱৰ্ডটো দিয়াৰ কাৰণে পাছৱৰ্ডটো আপুনি টাইপ কৰিব হলে কেনেকৈ টাইপ কৰিব আপোনাৰ এটা স্পেশাল লেটাৰ থাকিব লাগিব তাৰপিছত আপোনাৰ যেটো নামৰ পাছৱৰ্ডৰ প্ৰথম সংখ্যাটো প্ৰথম লেটাৰটো আপোনাৰ কেপিটেল লেটাৰ হ'ব লাগিব উদাহৰণস্বৰূপে যদি এজন ইউজাৰৰ নাম হৈছে প্ৰকাশ হাজৰিকা তেখেতে হাজৰিকাটো লিখিব নালাগে প্ৰকাশৰ p টো ডাঙৰ হাতৰ দিব বাকি RAKASS টো সৰু হাতৰ দি বাকি @1234 এটা নিউমাৰিক লেটাৰ দি দিব তাৰপিছত আপোনালোকে হেতু দুবাৰ টাইপ কৰিব নিউ পাছৱৰ্ডটো টাইপ কৰি তাক কনফাৰ্ম কৰি ইয়াত সাবমিট ক্লিক কৰাৰ লগে লগে আপোনাৰ যি পাছৱৰ্ড আছে সেই পাছৱৰ্ডটো সলনি হৈ যাব তাৰপিছত আপোনালোকে যদি ইয়াৰ পৰা সাইন আউট হ'ব বিচাৰে তেনেহলে সিম্পলি আপোনাৰ নামৰ কাষত থকা সাইন আউট বটনটোত ক্লিক কৰিব আৰু কাষত থকা তলত থকা ইয়েস বটনটোত ক্লিক কৰি আপুনি পেজটোৰ পৰা সাইন আউট হৈ ওলাই আহিব পাৰিব আশা কৰো আপোনালোকে ভিডিওটো চাই যথেষ্ট ভাল পালে আৰু মই দিয়া ইনফৰমেশনখিনি ভালদৰে বুজিব পাৰিলে আৰু জানিব পাৰিলে যে কেনেকৈ বৰ্তমান সময়ত ঘৰতেই থাকি আপোনাৰ যি PLI প্ৰিমিয়াম তাক অনলাইনৰ যোগেদি স্মাৰ্টফোনৰ জৰিয়তে পে কৰিব পাৰি যদি ভিডিওটো চাই ভাল পালে তেনেহলে ভিডিওটোত অনুগ্ৰহ কৰি এটা লাইক কৰিব কমেন্ট কৰিব আপোনাৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিব আৰু যদি আপুনি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহলে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব পুনৰ লগ পাম আন এটা নতুন ভিডিওৰ সৈতে তেতিয়ালৈকে সুস্থ থাকক ভালে থাকক আৰু সাৱধানে থাকক জয় হিন্দ জয় ভাৰত উপজামাটিৰ সুগন্ধত আমলমূল মোৰ চেনেল টেকনিক্যাল সহায় চিৰচেনেহী মোৰ ভাষা জননী জয় অসম